নমস্কাৰ বন্ধুসকল, এছএমএছ অলৰাউণ্ডাৰ চেনেলত আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি 30 তাৰিখ 7 মাহ 2018 তাৰিখত যিটো NRCৰ খচৰা প্ৰকাশ পাব, তাতে আমাৰ নামটো কেনেকৈ চেক কৰিম সেইটোৱে আলোচনা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। NRCৰ নটিফিকেশ্যন ওলাইছে আৰু আপুনি 5টা ৱেত আপোনাৰ NRCত নাম আছে নে নাই সেইটো চেক কৰিব পাৰিব। ইয়াৰ বাবে আপুনি প্ৰি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব আৰু প্ৰি ৰেজিষ্ট্ৰেশ্যনটো কৰি লোৱাৰ পিছত আপোনাৰ মোবাইলত অটোমেটিক এটা SMS ৰিচিপ্ট হৈ যাব আৰু তাৰ পিছত আপুনি 30 তাৰিখ 7 মাহ 2018 তাৰিখত 12 বজাত নিশা আপোনাৰ নিজৰ নামটো আৰু আপোনাৰ ফেমিলিৰ নামটো আপুনি চাব পাৰিব। আৰু এই প্ৰি ৰেজিষ্ট্ৰেশ্যনটো কৰিবলৈ খুজিলে আপুনি আপোনাৰ মোবাইলৰ পৰা এটা SMS সেন্ড কৰিব লাগিব। নাম্বাৰ কেইটা মই ক্ৰমে কৈ দিছোঁ, 7899405344 নাইবা 7026321133 নাইবা 7026861122 নাইবা 9765556555। আৰু যদি এই প্ৰি ৰেজিষ্ট্ৰেশ্যনৰ ফেচিলিটিটো আপুনি পাই থাকে তেতিয়াহ'লে 30 তাৰিখ 7 মাহ 2018 তাৰিখত আপুনি আপোনাৰ নিজৰ নামটো চাব পাৰিব আৰু লগতে আপোনাৰ ফেমিলিৰ নামটোও চাব পাৰিব। আৰু এই প্ৰি ৰেজিষ্ট্ৰেশ্যনটো কৰিবলৈ হ'লে আপুনি তাত আপোনাৰ মেছেজতকৈ টাইপ কৰিব লাগিব ARN বুলি কেপিটেল লেটাৰত আৰু তাৰপিছত আপোনাৰ ARN 21টা নম্বৰ আছে, সেই নম্বৰটো সহকাৰে এটা SMS সেন্ড কৰি দিব লাগিব। আৰু এইটোৰ ভেলিডিটি থাকিব 29 তাৰিখ 7 মাহ 2018 6 PM লৈকে। আৰু এই প্ৰি ৰেজিষ্ট্ৰেশ্যনটো আপুনি কমপ্লিট কৰাৰ পিছত 30 তাৰিখ 7 মাহ 2018 12 ননত আপোনাৰ নিজৰ নামটো আৰু আপোনাৰ ফেমিলিৰ নামটো আপুনি চাবলৈ পাৰিব। আৰু তাৰ বাবে আপুনি আপোনাৰ মোবাইলত গৈ আপোনাৰ মেছেজৰ অপশ্যনত মই যি 4টা নম্বৰ কৈছোঁ সেই 4টা নম্বৰত ARN বুলি লিখি আপোনাৰ ARN নম্বৰ 21টা লিখিব আৰু তাৰপিছত সেন্ড কৰি দিব। সেন্ড কৰি দিলে আপুনি নামকেইটা চাব পাৰিব। আপুনি ৱেবছাইটৰ যোগেদিও আপোনাৰ ফেমিলিৰ নাম আৰু আপোনাৰ নামটো NRCত আছে নে নাই সেইটো চেক কৰিব পাৰে। আৰু এই ৱেবছাইট কেইটা মই কৈ দিছোঁ। ৱেবছাইট কেইটা হ'ল www.nrcassam.nic.in, তাৰপিছত আছে www.assam.mygov.in, তাৰপিছত আছে www.assam.gov.in, তাৰপিছত আছে www.homeandpolitical.assam.gov.in। আপোনাৰ ফোন নম্বৰত ডু নট ডিষ্টাৰ্ব এক্টিভেটেড হৈ থাকিলে আপুনি মেছেজৰ যোগেদি আপোনাৰ নামটো NRCত চাব নোৱাৰিব। তাৰ বাবে আপুনি অন্য যিকোনো ৰেজিষ্টাৰ নম্বৰেৰে এইটো এক্টিভেটেড কৰি ল'ব লাগিব আৰু তাত যাতে ডু নট ডিষ্টাৰ্বৰ অপশ্যনটো এক্টিভেটেড হৈ নাথাকে। কিবা কাৰণত যদি NRCত আপোনাৰ নামটো নাথাকে তেতিয়াহ'লে আপুনি হতাশাত নুভুগিব। তাৰ কাৰণে হেল্পলাইন নম্বৰ দিছে, আসামৰ কাৰণে দিছে 15107 আৰু ফ্ৰম আউটসাইড আসামৰ কাৰণে দিছে 180034536762। এই নম্বৰকেইটাত আপুনি কল কৰিব আৰু তেওঁলোকে অলৰেডি 7 দিন সময় দিবই এইটো ঠিক কৰিবলৈ, তো আপোনালোকে হতাশাত নুভুগিব। যদি এই ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে ভিডিঅ'টোৰ ওপৰত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিব। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি ৰেগুলাৰ পাবলৈ খোজে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিৰ কাৰণে এইখিনিয়ে। থেংক ইউ ফৰ ৱাটছিং।